guys, welcome back to my YouTube channel again. To guys, আজি motor vlog কৰি আছো এপিনে ফাৰ্স্ট টাইম এনে GoPro লগাই পিনি motor vlog কৰি আছো তো এতিয়া আমি গৈ আছো অলপ জুমি সাইডে মোৰ পিছপিনে অভি বহি আছে তো এপিনে আমাৰ বাইপাছটোত ফাৰ্স্ট টাইম motor vlog কৰিছো মুখপা কি ওলাইছে মই নাজানো তথাপিতো কৰিবৰ কাৰণে চেষ্টা কৰিছো তো ফাৰ্স্ট টাইম motor vlog কেনেকুৱা পায় কমেন্ট কৰি জনাব তো আজি motor vlog কৰিম আমি গৈ আছো বৰ্তমান জুমি এতিয়া পিনে লখিমপুৰ বাইপাছত আছো এতিয়া আমি আৱাজটো কেনেকুৱা হৈছে ক'ব মাইক লগোৱা নাই এনেকে ব্লগ বনাই আছো তো এপিনে গৈ আছো জুমি এতিয়া তো এনজয় কৰক ছাৰ তো গাইস এতিয়া আমি জুমিৰ কাৰণে আহি আছিলোঁ তো এপিনে চাই লওক অভি তো এপিনে দোকানত ৰখিছিলোঁ দোকানত ৰখি পিনি কিবা এটা খালোঁ খাই গৈ পিনি এতিয়া ভাইটি এটা আহি আছে ভাইটিটোক লগত লৈ পিনি গৈ আছোঁ এতিয়া তো চাই থাকক তো গাইস আমাৰ পাৰ্টনাৰটো লগ পালোঁ তো চাওক এই পাৰ্টনাৰ তো গাইস এপিনে আমাৰ পাৰ্টনাৰ জুমি এপিনে অভি তো আৰু এপিনে ৰখাই থোৱা আছে মোৰ স্কুটিটো ৰখাই থোৱা আছে গাইস এপিনে জয়িংগা ৰাস্তাত আমি সোমাইছোঁহি এপিনে ৰাস্তাটো অকণমান বেয়া আছে এখনতে হেল্ল' গাইস এপিনে আনি আছোঁ মানে এনেকৈ ৰাস্তাত ভয় লাগে দেখাতে মানে বহুত খেদে মানে হাতে বেলেগ খেদে সেইটো কাৰণে GoProটো অন কৰি লৈছোঁ শ্বৰ্ট কণ্টেণ্ট লাগে ন কণ্টেণ্ট এতিয়া মানে যেতিয়া বাইক চলাই গৈ থাকোঁ এটাই ভয় লাগে যে পটককেনে হাঁহ ছাগলী পটককেনে আহি নাযায় মানে আগত কৰি দিয়ে মানে এবাৰ আমি 15 আগষ্টৰ এড কৰিব যাওঁতে কি হ'ল আমি বিন্দাছ গৈ আছিলোঁ মোৰ পিছত যোন লগৰকেইটা গৈ আছিলে সিহঁতি মানে এটা কুকুৰা মাৰি থৈ গুচি গৈছিলে আৰু ময়ো এদিন মানে এটা কুকুৰা মাৰি থৈ গুচি আহিছিলোঁ কাৰণে মানে অলপ ভয় লাগে এনেকৈ কুকুৰা চলাবৰ কাৰণে মানে সৰু ঠাইত মানে পটককেনে ইটো চাইডে বা সিটো চাইডলৈ গুচি আহে তেতিয়া মানে পটককেনে মাৰি থৈ যোৱা হয় সেইপিনে ভয় লাগে মানে আৰু ক'ব যে পইচা লাগে কিবা লাগে মানে সেইটো এটা আমাৰ গাতো ভুল নাই কাৰণ কেলৈ আমি গৈ থাকোঁ পটককেনে ৰাস্তাটোৰ পৰা সিদিনা পাৰ হৈ দিয়ে সেইটো কাৰণে মানে অলপ ভয় কৰিবতো লাগে পোনে নে কোনপিনে অভি এইটো চাইড নে এইটো চাইডে অঁ গাইজ এইটো চাইডে মই ফাৰ্ষ্ট টাইম আহিছোঁ ঘৰত থাকিলোঁ মানে অলপ আমনি লাগি আছিলে তো সেইটো কাৰণে ওলাই গুচি আহিলোঁ এইপিনে জুমি বুলি কয় আমাৰ এইপিনে আছে
এনেকৈ ঘূৰিবৰ কাৰণে ওলাই আহিছোঁ। সুধিবা নেকি পিকনিক কেলা সুধাচোন। মদ খাইছোঁ। জুমিটো এইটো চাইডে হয় নাই? জুমি সেইফালে উল্টা পুল্টা ৰাস্তা ৰং। তুমি অহা নাই নেকি আজিলৈকে? পাহৰি থাকিলা? অঁ গাড়ীলৈ আহিছিলা। তোৰ গাড়ী চেপিনে নহয় পোনে পোনে ৰাস্তাতে যাব লাগিব বোলে। তো আহোঁতে নাহোঁতে ৰাতি হৈ যাব। হাতী ওলাই নাই 2জন 4জন আছে আৰু 2জন আহি আছে। ইমান জুমি যাবে কথা রাতি নি হয় ইমান ওইটো তো ওই খাতে তো খাইতে থরে ইমান কে নাযাওঁ তেনেহ'লে। এপিনে আৰু কিবা চাবলগীয়া জেগা আছে নেকি? পুৰা একদম স্পেশাল নহয় এপিনে আপোনালোকৰ এপিনে কে কে তো গাড়ী এপিনে মানে যোৱাটো নহ'ল। হাতী ওলাই বুলি কৈছে মানে এইপিনে এইপিনে সেইকাৰণে দাদাজনে ভালেই কৈছে যে তোমালোকে যাব নালাগে, হাতী ওলাই বুলি কৈছে এইপিনে। অভি নাযাওঁ বে, হাতী ওলাই বুলি কৈছে। এইপিনে যায় কিন্তু বহুত দূৰ আছে তোমাৰ যাবলৈ আৰু কৈছে কচম হাতী ওলাই বুলি কৈছে। কোনফালে বুলি কৈছে এইটো কোৱা? এইটো চাইডে বুলি কৈছে। এইটো চাইডে হাতী ওলাই বুলি কৈছে। সুধিছোৱা তুমি অলপ আগত ৰেকৰ্ড আছে। তো গাইছ আমি এতিয়া আহি গ'লোঁ কি এইটো জুমিত আহি গ'লোঁ। এইপিনে এইটো এইপিনে ছাৰ বহুত দিন ভিডিঅ' দিয়া নাই। আৰু তোমাৰ নামটো কৈ দিয়া এবাৰ। দেৱজিৎ আৰু তোমাৰ নেদেখাওঁ বে। তোৰ নামটো ক। মোক চবেই চিনি পায় মিষ্টাৰ ফুকন বুলি। মিষ্টাৰ ফুকন এইপিনে ইনষ্টা আইডি মিষ্টাৰ ফুকন AS07। তো গাইছ বহুত ধুনীয়া প্লেচ তাত আহি গ'লোঁ। এইপিনে হাতী ওলাই বুলি কৈছিলে অথনি কিন্তু এইপিনে আহি গ'লোঁ আমি এতিয়া বৰ্তমান। তো আজি গ্ৰুপত শ্বুট কৰিছোঁ। ভাইটিটো ভাগৰ মানে গ্ৰুপক কৈ দিছোঁ আৰু মোৰ এতিয়া গ্ৰুপৰ কিনিব পইচা নাই। এতিয়া বোলা ইমান পইচা ক'ত পালি কওঁতে? ইমান পইচা কি ক'বি লুটি দিলোঁ। সি ক'ৰবাত লুটিব গৈছিলে বে। তো গাইছ এতিয়া এইপিনে ৰখি আছোঁ। তো ড্ৰোনৰ শ্বটকেইটা চাব। শ্বটকেইটা চাই কেনেকুৱা পালে কমেণ্ট কৰি পিনি জনাব। তো চাই তো গাইছ এইপিনে দুখন ড্ৰোন এখন ড্ৰোন পূৰা 2খন ড্ৰোন একেলগে এবাৰ পূৰা। তো গাইছ পূৰা এইপিনে দুখন ড্ৰোন উৰাই আছে এইপিনে বিন্দাছ। জুমি তো গাইছ এইপিনে আমাক কিবা এটা হৈ গ'ল গাইছ। অ' ভাই কি হ'ল বে? দেখা বে চা এই ড্ৰোনখন চলাই ড্ৰোনখনে কেছ হৈ গ'ল বে। দেখা ক'ত দুখ পালি বে? দুখ পোৱা নাই। হেলমেটটো পিন্ধি চাওঁ হেলমেটৰ ক'ত স্কেচ ক'ত? মানুহটো বাচিছোঁ। ইয়াক স্কেচ লাগে। ইয়াক ক'ত লাগিলে দেখা ক'ত লাগিলে? কেলা হেলমেট নথকা চকু গ'ল্ডেন। তো গাইছ এইপিনে ড্ৰোনখন উৰাই আছিলে মানে ড্ৰোনখন একো হোৱা নাই। মই দিব লাগিছিলে পিছফালে দেই আগফালে। কি হ'ল ক ভালকৈ তই কথাটো কৈ দে। এইপিনে উশাহটো লৈ লওঁ অঁ ক কি হ'ল ক। মানে মই চিনেমেটিক শ্বট এটা ল'ম বুলি ভাবিছিলোঁ হা। ড্ৰোনখন মই হেলমেটটো পিন্ধি লৈছিলোঁ। মই ভাবিছিলোঁ এইখন যে হাতখনে যে এনেকৈ কৰিলে যে এনেকৈ গুচি যায়। হাতখন এইফালে দিলোঁ, দিব লাগিছিলে পিছফালে, দি দিলোঁ আগফালে। তাৰপিছত কি হেলমেটটো জানটো হ'ব। এইটো মানে নিউ ক্ৰেছ চাই লওক। হ'ব মানুহ গলটিছেহি শিকতা হে। একো নাই ভাইটি, আকৌ ৰোৱা আকৌ পেলোৱা শিকি যাবা। তো গাইছ আকৌ এখন উৰাইছে ই মানে এইবাৰ আকৌ চবকে মাৰো বুলি লাগিছে। তো গাইছ এইপিনে অভি মাই গড ই কচম মোক মাৰো বুলি লাগিছিলে বে। জাষ্ট ভিডিঅ' কেমেৰা ৰেকৰ্ডিং হ'ল এটা চাব লাগিব। এই মাৰো বুলি লাগি আছে মানুহক মানে ই নিউ ড্ৰাইভাৰ ন। কালি যে টেকেটটো নিছিলোঁ যেনেকৈ কাইলৈ টেকেটটো যে নিছিলোঁ যে কৰিব পাৰি। এনেই এক চাদু চলে তললৈ আনা লাহে লাহে তললৈ দিয়া।